দিন আহিলে ঘৰৰ পৰা ওলাবই নোৱাৰি আৰু কিমান দিন এনেকৈ ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিমনো। কৰোণাৰ নামত আমাৰ গোটেই শিক্ষা ব্যৱস্থাটোৱে খেলিমেলি হৈ গ'ল। এইবাৰৰ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী দিয়া ল'ৰা ছোৱালীবোৰৰ জীৱনটোতো ধ্বংসৰ ফালেই গতি কৰিছে। কি কৰিম আৰু কিমাননো অনলাইন ক্লাছ কৰিম, তাতো গাঁৱৰ যিহে অৱস্থা, নেটটো নাপায়। নেটটো বিচাৰি বিচাৰি ক'ৰ পুখুৰীৰ পাৰত ক'ৰ পথাৰত যাবলগীয়া হয় ক্লাছ কৰিবৰ বাবে। ভাবিছিলোঁ কলেজৰ জীৱনটো ভালকৈ পাৰ কৰিম। লগৰবোৰৰ লগত যে আমাৰ এবাৰো খানা খোৱা হোৱা নাই। খানা খাবলৈ লিষ্টখন বনাইছিলোঁৱে, বস্তুৰ দামবোৰ সুধি সুধি লিখিছিলোঁ আৰু এজনৰ ভাগত কিমানকৈ পৰিব সেইটো হিচাপ কৰিছিলোঁ, কিন্তু মনৰ আশা মনতেই থাকি গ'ল। অনলাইন ক্লাছ কৰি আছোঁ ঠিকেই, কিন্তু আমাৰ হাতত যে এখনো কিতাপ নাই। কিতাপৰ দোকানবোৰো খুলিব দিয়া নাই চৰকাৰখনে। কি কৰিব বিচাৰিছে ল'ৰা ছোৱালীৰ জীৱনবোৰ। আমি অনলাইন ক্লাছ কৰি পঢ়িম কিনো, আৰু পৰীক্ষা যে পাতিব, আমি পৰীক্ষাত কি লিখিম যদি আমাৰ হাতত এখনো কিতাপ নাথাকে। চাওঁচোন গ্ৰুপত কি মেছেজ আহিছে, এতিয়া আকৌ ক্লাছেই কৰি দিয়ে বা। এতিয়াচোন ক্লাছ কৰিব বুলি ছাৰে মেছেজ দিছে। মই কি কৰোঁ এতিয়া, ইমান জোৰে হাগিব লাগিছে। মই কাম এটা কৰোঁ, ক্লাছটোত জইন হৈ মই ভিডিঅ' আৰু চাউণ্ডটো মিউট কৰি থৈ মই হাগিবলৈ যাম। ভাইটি, তই পাকঘৰত কি কৰিছ? তই কি বিচাৰি ফুৰিছ? মই মাক কৈ আছোঁ তই কিবা চুৰ কৰিবলৈ বিচাৰি ফুৰিছ। বা, তই সদায় সদায় মোক চুৰ কৰাৰ কথা কৈ থাক যে, তই পাকঘৰত অকল মোক চুৰ কৰাই দেখ নে? আৰু তই যে অনলাইন ক্লাছত জইন হৈ এইফালে পাকঘৰলৈ কেলৈ আহিলি? হ'ব দে, তই বেছি কথা নকবি। মই ইমান জোৰে হাগিব লাগিছিলে, মই হাগি আহিলোঁ, এতিয়া ভোক লাগিছে। মই কিবা এটা খাওঁ বুলিহে পাকঘৰলৈ আহিলোঁ, আহিয়ে দেখিলোঁ তই কিবা কিবি চুৰ কৰি ফুৰিছ। সেইটো কথা, তই যে ক্লাছত জইন হৈ ইয়ালৈ গুচি আহিলি, তোক কি নেদেখিব নেকি? তই মোৰ ভাইটি, তই এতিয়া বহুত সৰু হৈ আছ, তই এতিয়া কিছুমান কথা নুবুজাকৈ থাকচোন। হ'ব দে, মই যাওঁ এতিয়া, মোৰ ক্লাছ শেষ হ'বই চাগে এতিয়া। ক্লাছটোচোন শেষেই হ'ল। এইফালে আকৌ কৰবীয়ে কেলৈ ফোন কৰিছিলে বা, কেইবাটাও মিছ কল হৈ আছে। চাওঁচোন তাইক কল বেক কৰি কেলৈ ফোন কৰিছিলে। হেল্ল' কৰবী, তই ফোন কৰিছিলি মোক? মই ক্লাছত জইন হৈ আকৌ বাথৰুমলৈ গুচি গৈছিলোঁ, মোৰ ইমান জোৰে হাগিব লাগিছিলে। ছাৰে মাতিছিলে নেকি? কি হ'ব এতিয়া, মোক নেক্সট ক্লাছত সুধিব নহয়। নাম কাঢ়ি কাঢ়ি মাতিছিল। মোৰ ইমান ভয় লাগিছে, কি কৰিম এতিয়া? মই সঁচা কথাটোকে কৈ দিম, কি নলাজৰ কথা। হাগিব লাগিছে ন, সেইটোতো ৰখাই দিব পৰা বস্তু নহয়। হ'ব দে, হ'ব। হ'ব, বাই। এই লকডাউনে মোৰ জীৱনটোকে ধ্বংস কৰি দিলে। এতিয়া ছাৰৰ পৰা গালি খাব লাগিব, আৰু মই সঁচা কথাটো কৈ দিলে চবেই কিৰিলি পাৰি পাৰি হাঁহিব। কি কৰিম বাৰু মই? হেল্ল' গাইজ, আপোনালোকে এনেকৈ অনলাইন ক্লাছত জইন হৈ উঠি গৈ পাইছেনে? হাগিব যোৱাৰ কথাটো কোৱা নাই বাৰু দেই। এনেই যিকোনো কামত উঠি যাব পাৰে, আৰু এনেকৈ ছাৰে মাতি থাকোঁতে হয়তো সঁহাৰি নিদিবও পাৰে, সেইটোহে সুধিছোঁ। কমেণ্ট কৰি জনাবচোন। আৰু চিলেবাছৰ কিতাপবোৰ কাৰ কাৰ হাতত নাই জনাবচোন। নিশ্চয় অসুবিধা হৈছে আপোনালোকৰো মোৰ দৰে।